পিঠাৰ মেল। অকমানিহঁতৰ ভৰালী কোঠাত বিহু উৰুকাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই খলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই? টপাটপ ৰসৰ গল্লা মুখত সুমাব পাই, লাৰু আৰু পিঠাবোৰো খাই ঘিণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান। এই দেশত আৰু বেছিদিন নাই আমাৰ ভাত, কিয় কওঁ তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই, হতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। কবি অতুল চন্দ্ৰ হাজৰিকা।